এই আজি আমাৰ ন ভাত খাম মানে আজি মাছ ধৰি আছে জালো আছে গতিকে জাল মই মাৰিম এতিয়া ইহঁতে আঠুৱা জাল টানে মানে সৰু মাছ ধৰিব মোৱা মাছ সেইদিনাখন আপোনালোকক দেখাইছিলোঁ মোৱা মাছ ধৰিব আৰু নিচা মাছ ধৰিব মিছা মাছ ধৰিব এয়া এইজনী ভাগিন আৰু এয়া আমাৰ এখেত মাছ মাৰিছে এফালে আৰু পোৱালিকেইটা ঐ নাহেত তহঁতি এইফালে খেদি দে আকৌ কি কিমান ডাঙৰ জুবুৰ মাৰ আকৌ এয়া আমি ন ভাত খাম মই ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো চাই থাকিব এয়া মাছ মাৰিছে মই নামিম এটা ফিচাৰীত এইফালে এই আঠাব দেই আপোনালোকে মাছ গছকি আছে ডুবি উঠাব এতিয়া এজনী ডুবি আনিব আছেনে নে গ'লগে এই জুবুৰ মাৰিলি আকৌ মাৰ এৰিলি বাদ দে যা পিছত আকৌ পাবি এয়া মাছ ধৰা হৈ আছে মাছ অলপ পালেই ইহঁতে মই নমাই নাই মই নামিম এতিয়া মোৰ কাম আছে যথেষ্ট কুমলীয়া তামোল পাৰিব আছে পাত কাটিব আছে মাছখিনি ধৰি মাছ কিনিমো অলপ এইফালে এইয়া ইহঁতে মাছ ধৰি আছে মানে মাছ ধৰা হৈ গ'ল আৰু অলপ হেপিয়াও বুলি কৈছে মাছ গতিকে ইহঁতে হেপিয়াই আছে মাছ পাইছনে পাইছ ধৰ পালি কি ডাঙৰ মাছ ডাঙৰ নে বাপৰে বাপৰে দুজনী দুটাই কি মাছ বা মজা যে আঠাটো বামতে এবাৰ এইকেইটা মাছ ধৰি পুৰা ঠাণ্ডাত কঁপি আছে আকৌ খলিহনা এইফালে এইজনী ঠাণ্ডাহাত এইফালে দীপালী কঁপি আছে ঠাণ্ডাহাত কাৱৈ মাছ এইজনী কমল কাপ গণ্ডেল কাপ বুলি কয় এই আমি 2 কেজি মান মাছ ধৰিলোঁ আৰু 2 কেজি মান মাছ ধৰা হৈ গ'ল মজা মজা মাছ এইখিনি মোৱা মাছ আৰু মিছা মাছ এই মটৰে ধুই আছে এইফালে আমাৰ ঘৰত খাবলৈ মা এজনী বাচিলে এইখিনি মাছ আকৌ এইখিনি সৰু মাছ হ'ব সৰু মাছে 2 কেজি মান হ'ব কি বাচিব লাগিব আমাৰ ইফালে মূলা শাক বাচা আৰম্ভ হৈ গ'ল বোলে মূলা বাচি আছে তাৰপিছত আমি এতিয়া নাৰিকল পাৰিম এইথোক আপোনালোকে দেখিছেনে নাৰিকলথোক এথোক লাগি আছে আৰু ইফালে ফুল ফুলি আছে ঢেৰ লাগিছিলে খালোঁ তাৰপিছত 2জোপা আছে নাৰিকল এইজোপা তাত ডাঙৰ ডাঙৰ হয় গতিকে মই পাৰিম এইজোপাৰ পৰা চাই থাকিব ভিডিঅ'টি তামোল পাৰিব লৈছোঁ অৱস্থা কি দেখিছে নহয় চাওকচোন এখন টেবুল লৈ টেবুলৰ ওপৰত চকী 2খন তাৰপিছত তামোল পাৰিম মানে ৰাইজক আজি খুৱাব লাগিব ন ভাত খুৱাম গতিকে কুমলীয়া তামোলটো দিবই লাগিব এই চাই থাকক তামোল পাৰি আছে এইবাৰ দুখী পালোঁ নে এতিয়া নেপালি যা বেছি নালাগে এঠোক হ'লে অকণমান ওচৰত হ'ব লাগিছিলে আৰু অকণ ওচৰত লাগিব আহিলে আৰম্ভ হৈ গ'ল আৰু ভকতসকলে বহি আছে
নাৰিকল কুটি আছে এইফালে আৰু চাহ খাই আছে কিছুমানে চাহ দিয়া হৈছে আৰু এয়া প্ৰসাদ প্ৰসাদ অলপ দিয়া হৈছিলে তাৰপিছত এই ভকতসকল আহি আছে মানে ভকত খুব কমকৈ মাতিছোঁ গতিকে আৰু দুজনমান আহিবলৈ বাকী আছে তাৰপিছত সকলো ভকতখিনি আহিলে আমাৰ চাকি বন্তি জ্বলোৱা হ'ব নামঘৰীয়া আৰু খোৱা বোৱা আৰম্ভ হ'ব আৰু